মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক অনুশীলনী 6ৰ কৰ 4 নম্বৰ আৰু 5 নম্বৰ থকা গণিত কেইটাৰ সমাধান কৰি দেখুৱাই দিম। তোমালোকে মনোযোগেৰে চাই যাবা। 4 নম্বৰ প্ৰশ্নটোত আছে, তলৰ প্ৰতিটো ভগ্নাংশৰ 5টাকৈ সমতুল্য ভগ্নাংশ লিখা। এতিয়া কথাটো হ'ল সমতুল্য ভগ্নাংশ কোনবোৰ? যিবোৰ ভগ্নাংশৰ মান একে সেইবোৰক সমতুল্য ভগ্নাংশ বুলি কোৱা হয়। যেনে ধৰা 2 ভাগৰ 1, এই ভগ্নাংশটোৰ এটা সমতুল্য ভগ্নাংশ হৈছে 4 ভাগৰ 2। আমি এই ভগ্নাংশটোৰ যেতিয়া লব আৰু হৰৰ লগত একে সংখ্যা পূৰণ কৰি দিওঁ তেতিয়া আমি এটা সমতুল্য ভগ্নাংশ পাম। ক নম্বৰত আছে 3 ভাগৰ 2। 3 ভাগৰ 2টোৰ লগত আমি লব আৰু হৰ দুয়োটাৰে লগত আমি একে সংখ্যা পূৰণ কৰি দিম। তেতিয়া আমি এটা সমতুল্য ভগ্নাংশ পাম। ইয়াতে চাবা 3 ভাগৰ 2ৰ লগত মই লব আৰু হৰ দুয়োটাৰে লগত 2 পূৰণ কৰি দেখুৱাই দিছো। 2 পূৰণ কৰি দিয়াৰ লগে লগে ইয়াতে আমি কিমান পাইছো? 2 দুগুণ 4 আৰু 3 দুগুণ 6, গতিকে 6 ভাগৰ 4। 3 ভাগৰ 2ৰ এইটো এটা সমতুল্য ভগ্নাংশ। একেদৰে 3 ভাগৰ 2ৰ লগত এইবাৰ 3 পূৰণ কৰি দেখুৱাই দিছো। 3 3 গুণ 9, 2 3 গুণ 6, 9 ভাগৰ 6। তাৰ পাছত 4 পূৰণ কৰি দেখুৱাই দিছো। 3 পূৰণ 4, 2 পূৰণ 4, 3 4 গুণ 12, 2 4 গুণ 8, 12 ভাগৰ 8। তাৰ পাছত একেদৰে পাইছো 5 পূৰণ কৰি দি পেলাই 15 ভাগৰ 10। তাৰ পাছত 6 পূৰণ কৰি পেলাই পাইছো 18 ভাগৰ 12। গতিকে 3 ভাগৰ 2ৰ সমতুল্য ভগ্নাংশ 5টা হ'ল কি কি? 6 ভাগৰ 4, 9 ভাগৰ 6, 12 ভাগৰ 8, 15 ভাগৰ 10 আৰু 18 ভাগৰ 12। একেদৰে মই খ নম্বৰটো কৰি দেখুৱাই দিছো। খ নম্বৰত আছে 5 ভাগৰ 1। গতিকে খ নম্বৰৰ 5 ভাগৰ 1ৰ লগত আমি একে সংখ্যা পূৰণ কৰি দেখুৱাই দিম। লবটোৰ লগতো 2 পূৰণ কৰি দিম আৰু হৰৰ লগতো 2 পূৰণ কৰি দিম। তেতিয়া আমি কিমান পাম? 5 দুগুণ হ'ব 10 আৰু 1 দুগুণ হ'ব 2। 10 ভাগৰ 2 পালো। এতিয়া আমি 3 পূৰণ কৰি দেখুৱাই দিম। দুয়োটা লব আৰু হৰ দুয়োটাৰ লগত আমি ইয়াতে এটা সংখ্যাই পূৰণ কৰি দেখুৱাব লাগিব। তেতিয়াহে আমি কি পাম? সমতুল্য ভগ্নাংশ এটা পাম। 5 3 গুণ হ'ব 15, 1 3 গুণ 3, 15 ভাগৰ 3। তাৰ পাছত 4 পূৰণ কৰি দেখুৱাই দিম। 5 4 গুণ হ'ব 20, 1 4 গুণ 4। তাৰ পাছত 5 পূৰণ কৰি দিলে হ'ব 5 5 গুণ 25, 1 5 গুণ 5। একেদৰে 6 পূৰণ কৰি দেখুৱাই দিলে হ'ব 5 6 গুণ 30, 1 6 গুণ 6। গতিকে আমি এই 5টা সমতুল্য ভগ্নাংশ পালো। তলত লিখিব লাগিব, এতেকে 5 ভাগৰ 1ৰ সমতুল্য ভগ্নাংশ 5টা হ'ল কি কি পাইছো? 10 ভাগৰ 2, 15 ভাগৰ 3, 20 ভাগৰ 4, 25 ভাগৰ 5, 30 ভাগৰ 6।
এই 5টা সমতুল্য ভগ্নাংশ পাইছো। তাৰ পাছত গ নম্বৰত আছে 7/2। 7/2 ক আমি 2 ৰে পূৰণ কৰি দেখুৱাই দিম। 7 দুগুণ হ'ব 14, 2 দুগুণ 4। একেদৰে 3 পূৰণ কৰি দেখুৱাই দিলে হ'ব 7 3 গুণ 21, 2 3 গুণ 6। 4 পূৰণ কৰি দিলে হ'ব 7 4 গুণ 28, 2 4 গুণ 8। একেদৰে 5 পূৰণ কৰি দিলে হ'ব 7 5 গুণ 35, 2 5 গুণ 10। ইয়াতে তোমালোকে মই 2, তাৰ পাছত 3, তাৰ পাছত 4, তাৰ পাছত 5 তেনেকৈ পূৰণ দি গৈছো, সৰু সংখ্যা পূৰণ দি গৈছো। তোমালোকে ইয়াতে আমি যদি ডাঙৰ সংখ্যাও পূৰণ কৰি দিও তেতিয়াও মানটোৰ কোনো সলনি নহয়, মানটো একেই থাকিব। গতিকে তোমালোকে ইয়াতে এইকেইটা সংখ্যা পূৰণ নিদি পেলাই ডাঙৰ সংখ্যাও পূৰণ দিব পাৰা। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে লব আৰু হৰ এই দুয়োটাৰে লগত এটা সংখ্যাই পূৰণ কৰি দিব লাগিব। তেতিয়াহে তোমালোকৰ এই সংখ্যাটো সমতুল্য ভগ্নাংশ হ'ব। তাৰ পাছত মই 6 পূৰণ কৰি দেখুৱাই দিছো। 7 6 গুণ হ'ব 42, 2 6 গুণ 12। গতিকে 7/2ৰ আমি 5টা সমতুল্য ভগ্নাংশ পাই গলো। তলত লিখিব লাগিব এতেকে 7/2ৰ সমতুল্য ভগ্নাংশ 5টা হ'ল কি পাইছো? 14/4, 21/6, 28/8, 35/10 আৰু 42/12। এইটো হৈ গ'ল। একেদৰে খ নম্বৰটোত আছে 10/3। ইয়াতো আমি একে সংখ্যাৰে লব আৰু হৰ দুয়োটাকে পূৰণ কৰি দেখুৱাই দিম। 2 ৰে পূৰণ দিছো 10। 10ৰ লগত 2 পূৰণ দিলে কিমান হ'ব? 10 দুগুণ 20, 3 দুগুণ 6। এতিয়া 10ৰ লগত 3 পূৰণ দিম। ইয়াতে 3ৰ লগত 3 পূৰণ দিম। 10 3 গুণ 30, 3 3 গুণ 9। তাৰ পাছত 4 পূৰণ দিম। লব আৰু হৰ দুয়োটাকে 4 ৰে পূৰণ দিম। কিমান হ'ব? 10 4 গুণ 40, 3 4 গুণ হ'ব 12। ইয়াৰ পিছত 5 পূৰণ দিম। 10 5 গুণ হ'ব 50, 3 5 গুণ 15। একেদৰে 6 পূৰণ দি দেখুৱাই দিম। 10 6 গুণ হ'ব 60, 3 6 গুণ 18। এতিয়া তলত লিখিব লাগিব এতেকে 10/3ৰ সমতুল্য ভগ্নাংশ 5টা হ'ল কি পালো আমি? 20/6, 30/9, 40/12, 50/,
15 আৰু 60 ভাগৰ 18 এতিয়া চাবা এই সংখ্যাটো 10 আছে আৰু ইয়াতে আমি কিমান পাইছো 20 তোমালোকে হয়তো ভাবিব পাৰা যে ইয়াতে 10 আছে আৰু ইয়াতে আছে 20 গতিকে দেখাত এই দুয়োটা সংখ্যা কি নহয় সমান নহয় কিন্তু দেখাত যদিও সমান নহয় এই দুয়োটাৰে মান দুটা কিন্তু একেই হয় 10 ভাগৰ 3 মানেও যিমান হয় 20 ভাগৰ 6 মানে দুয়োটা সংখ্যাৰে মান একে হয় আৰু সেই কাৰণে আমি ইয়াক সমতুল্য ভগ্নাংশ বুলি কওঁ এতিয়া আহিছো আমি 5 নম্বৰ প্ৰশ্নটোলৈ ইয়াতে আছে খালি ঠাই পূৰ কৰা ক নম্বৰত আছে 4 ভাগৰ 1 সমান 8 ভাগৰ ইয়াতে খালি ঠাই আছে গতিকে আমি এই সংখ্যাটো এনেকুৱা এটা সংখ্যা হ'ব লাগিব যাতে হেতু 4 ভাগৰ 1ৰ সমান হয় মানে সমতুল্য ভগ্নাংশ হয় গতিকে 4 ভাগৰ 1 সমান ইয়াতে তলত 8 দিয়া আছে গতিকে 4 ৰ লগত আমি কি পূৰণ কৰিলে 8 পাম যদি তুমি 4 ৰ নেউতাখন মাতি চোৱা 4 গুণ 4 4 দুগুণ 8 গতিকে 4 ৰ লগত 2 পূৰণ কৰি দিওতে আমি 8 পাইছো গতিকে সমতুল্য ভগ্নাংশ হ'ব লাগিলে কি আছিল লব আৰু হৰ দুয়োটাৰে লগত একে সংখ্যা পূৰণ কৰিব লাগিব গতিকে 4 ৰ লগত যেতিয়া আমি 2 পূৰণ কৰিলে 8 পাম গতিকে 1 ৰ লগত আমি কি পূৰণ কৰিব লাগিব 2 1 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 1 দুগুণ 2 হ'ব গতিকে এই খালি ঠাইত হ'ব 2 তেনেদৰে খ নম্বৰত আছে 2 ভাগৰ 1 সমান 16 ভাগৰ ইয়াতে বাকচ দিছে 2 ৰ লগত কিমান পূৰণ কৰিলে 16 পাবা আমি এটো পূৰণ কৰি নেচাই পেলাই হৰণ কৰিও চাব পাৰো যদি তুমি 16 2 ৰে হৰণ কৰি চোৱা কেইবাৰ যাব 2 নেউতাখন মাতি চোৱা 2 গুণ 2 2 দুগুণ 4 তেনেকে মাতি গলে কিমান পাম 2 8 গুণ 8 বাৰ যদি দিও কিমান পাম 16 পাম 2 8 গুণ 16 গতিকে 2 ৰ লগত 8 পূৰণ কৰি দিলে 16 পাম 1 ৰ লগতো গতিকে কিমান পূৰণ কৰিব লাগিব 8 1 8 গুণ হ'ব 8 একেদৰে গ নম্বৰত আছে 5 ভাগৰ 4 গতিকে 5 ৰ নেউতাখন মাতি চালে গম পাবা 5 ৰ লগত কিমান পূৰণ কৰিলে 35 হ'ব 5 7 গুণ 35 গতিকে আমি 4 ৰ লগতো কিমান পূৰণ দিম 7 4 7 গুণ কিমান হ'ব 28 খ নম্বৰত আছে 7 ভাগৰ 3 এতিয়া আমাক এইকেইটাত হৰ কেইটা দিয়া আছিলে ইয়াতে কিন্তু লবটো দিয়া আছে হৰৰ খালি ঠাই পূৰণ কৰিব লাগিব এতিয়া আমি তাৰ কাৰণে ওপৰটো চাব লাগিব 3 ৰ লগত কিমান পূৰণ কৰিলে 9 পাইছো 9 হ'ব 3 ৰ লগত যদি আমি 3 পূৰণ কৰি দিও 3 3 গুণ 9 গতিকে 7 ৰ লগতো কিমান পূৰণ কৰিব লাগিব 3 7 পূৰণ 3 7 3 গুণ কিমান হ'ব 7 3 গুণ হ'ব 21 একেদৰে ঙ নম্বৰটো চাবা 5 ভাগৰ 1 5 ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব 5 দুগুণ 10 গতিকে এই লবটোৰ লগতো মানে 1 ৰ লগতো 2 পূৰণ কৰিব লাগিব 1 দুগুণ হ'ব 2 ইয়াতে এই গোটেইকেইটা খালি ঠাই পূৰণ কৰিব লাগিব মানে 5 ভাগৰ 1 ৰ এই গোটেইকেইটা ভগ্নাংশই সমতুল্য ভগ্নাংশ হ'ব লাগিব এতিয়া আমি তলৰটো এইটো যিহেতু হৰটো 10 আছে 5 ৰ লগত 2 পূৰণ কৰিলে 10 হয় 1 ৰ লগতো 2 পূৰণ কৰি দিম তেতিয়া 1 দুগুণ হ'ব 2 এতিয়া এই সংখ্যাটোত এই ভগ্নাংশটোত লব দিয়া আছে 3 হৰটো দিয়া নাই গতিকে 1 ৰ লগত কিমান পূৰণ কৰিলে 3 হয় 1 ৰ লগত যদি 3 পূৰণ কৰি দিও 1 3 গুণ 3 গতিকে 5 ৰ লগতো 3 পূৰণ কৰিব লাগিব 5 3 গুণ হ'ব 15 তেনেদৰে ইয়াতে 7 আছে 1 ৰ লগত কিমান পূৰণ কৰিলে 7 হয় 7 পূৰণ কৰিলে 7 হয় 1 7 গুণ 7 গতিকে 5 ৰ লগতো কিমান পূৰণ কৰিব লাগিব 7 5 7 গুণ হ'ব 35
তাৰ পাছত আছে ইয়াতে 5 গতিকে 1ৰ লগত কিমান পূৰণ কৰিলে 5 হ'ব যদি 5 পূৰণ কৰি দিও 1 5 গুণ 5 হ'ব গতিকে হৰটোৰ লগত আমি 5 পূৰণ কৰি দিম 5 5 গুণ হ'ব 35 সৰি 5 5 গুণ হ'ব 25 2 5 গুণ 25 আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা ধন্যবাদ